গাইজ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ আৰু আজি ভিডিঅ'টো হ'ব যিটো আপোনাৰ কি বুলি কয় এইখিনি মণিৰাম দেৱান লিঅ' এক্সপ' বুলি কয় আৰু আমি তাত ভিডিঅ' এটা বনাব আহিছোঁ। বলক এতিয়া মণিৰাম দেৱান লিঅ' এক্সপ'ত কি আছে দেখাওঁ আপোনালোকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দিয়ক। আৰু এতিয়া আমি নাৰ্চাৰীৰ ভিতৰত আছোঁ। বলক নাৰ্চাৰীখন দেখাই দিওঁ আপোনালোকক। ট্ৰেক্টৰ চেক্টৰ কিবা কিবি আছে, অলপ ডিটেইলছত দেখাই দিছোঁ, চাই লওক। আৰু গাইজ চাওক চাওক, এইফালে চাওক কি ধুনীয়া ধুনীয়া ফুল আৰু বিভিন্ন ধৰণৰ ঘৰত সজাই থ'বৰ কাৰণে পাত ফুল আছে। মই ইমান নাম নাজানো, তথাপিতো চাই লওক আপোনালোকে। টাবতে আছে বহুত ধুনীয়াকৈ। এইবিলাক চাওক ঘৰত ডেক'ৰেশ্যনৰ কাৰণে ধুনীয়া ধুনীয়া ফুল আছে। ধুনীয়া লাগিছে নাৰ্চাৰীখন, ধুনীয়া ধুনীয়া গছৰ পুলি আছে, আপোনালোকে ঘৰত ৰুব পাৰে। আৰু নাৰ্চাৰীখনৰ কাষতে এখন আছে আপোনালোকৰ ডেইলি কিটচেন ৰেষ্টুৰেণ্ট। আৰু এইবিলাক হোম ডেক'ৰেশ্যনৰ কাৰণে কিছুমান বস্তু আছে চাওক, ধুনীয়া ধুনীয়া চাওক। আৰু এইবিলাকো ঝুলনা কিবা কিবি এনেকুৱা ধৰণৰ গোটেইবোৰ মানে ঘৰত আপোনালোকে সজাই থ'ব পৰা আৰু ডেক'ৰেশ্যনৰে বস্তু গোটেইবিলাক। এইবিলাকৰ দাম বহুত যদিও কিন্তু দেখাত বৰ ধুনীয়া দেখি। আমি জাষ্ট চাব আহিছোঁ, আপোনালোকে যদি পাৰে কিনিব পাৰে। আৰু এইফালে ধুনীয়া ধুনীয়া কাপোৰৰ লগতে আৰু কিবা ৰজা মহাৰজাৰ নিচিনা কাপোৰ আছে। এইবিলাক চাওক কি বা এইবিলাক গম নাপাওঁ। আৰু এইবিলাক হৈছে চাওক টেবুল লেম্প, ধুনীয়া ধুনীয়া টেবুল লেম্প ঘৰত সজাই থোৱাৰ বাবে। মোৰ পিছফালে আছে হেড মাছাজ কিবা কিবি এইগিলাখান আছে, মাছাজ কৰা মানে চৰ্বি কমাব পাৰিব। আৰু এফালে চফা তফা আছে, এই বহি আছে চফা চেক কৰি আছে, বঢ়িয়া একদম বহুত ভাল চফা। আৰু ইয়াতে চৰ্বি কমাব পাৰিব, এই মাইণ্ডে চৰ্বি কমাই আছে। চৰ্বি কমাই আছে, তাই চৰ্বি বেছি হৈছে সেইকাৰণে চৰ্বি কমাই আছে। আহক এতিয়া আমি কিবা বম টেষ্টি কিন্তু মালটো চাওক। মই কৰি আছোঁ টেষ্টিং কৰি আছোঁ ৰ'ব। বঢ়িয়া বঢ়িয়া। আৰু বলক এতিয়া আমি ডুবাইৰ পাৰফিউমৰ দোকানত যাওঁ। ডুবাইৰ পাৰফিউমৰ দোকানত ধুনীয়া ধুনীয়া পাৰফিউম আছে, তাৰ কাষতে আছে আৰু এইখন ঘৰৰে মানে ডেক'ৰেশ্যনৰ সামগ্ৰীৰ দোকান এখন আছে। ইয়াত চাওক ধুনীয়া ধুনীয়া বাছ চাছ কিবা কিবি আছে। আৰু এতিয়া কমাৰশালীও পাতিছে, কমাৰশালী দাগতৰি আছে চাওক। কিমান দাম এখনো মজা লাগছে। এইখনৰ দাম আছে 6,000 নহয় আৰামছে। এইখন তৰোৱাল পাম ছাৰ 1200 টকা। আৰু এইখন চাওক কি ধুনীয়া মূৰ্তিৰ দোকান। এইটো হৈছে ৰাধা কৃষ্ণ আৰু বহুত কিবা কিবি মূৰ্তি আছে চাওক, কি ধুনীয়া ধুনীয়া মূৰ্তি। আৰু এইটো হৈছে গণেশৰ মূৰ্তি, চাওক কি মৰম লগা। আৰু ইয়াত বিভিন্ন ধৰণৰ ভাজা আছে, ভাজা টেষ্ট কৰক আৰু আপুনি লৈ যাওক ঘৰত, ধুনীয়া ধুনীয়া। আৰু এতিয়া চাব এইটো হৈছে স্মোক বিস্কুট। আৰু ইয়াত যিটো লিকুইড নাইট্ৰজেন আছে, লিকুইড নাইট্ৰজেনত বিস্কুটখন ডুবাই দিয়া হয়, তাৰপিছত খালে বঢ়িয়া ঠাণ্ডা ঠাণ্ডা লাগে, মজা লাগে চাওক। আৰু এইখন হৈছে চাওক, এইখন হৈছে দবা। আৰু এইবিলাক তলাবিলাক চাওক না, কি ডিজাইনত তলা বে, কি বেলেগ বেলেগ তলা আছে এইবিলাক চাওক। আৰু এইটো কিবা টাইমাৰ নে কি বুলি যি কয়, এইটো এই তলফালে এইটো কিবা বালি টাইপৰ বস্তুটো পৰি থাকে, এইটো চাওক। এইবিলাক ধনী মানুহ দিয়কচোন, আমাৰ নহয়, আমাৰ কাৰণে নহয়, তথাপিও আৰু চাইছোঁ। আৰু কি ধুনীয়া ধুনীয়া ঘড়ী চাওক, আপোনালোকে ঘৰত লগাই থ'ব পাৰিব, কি ধুনীয়া ঘড়ী। আৰু এইবিলাক কিবা কিবি আছে। এই দোকানখন হৈছে সম্পূৰ্ণ লাইটিং ডেক'ৰেশ্যনৰ দোকান, তাৰ কাষতে আৰু বিভিন্ন দোকান আছে। আৰু এতিয়া বলক আমি বাহিৰৰ ফালে যাওঁ,
বাহিৰৰ এইখিনি হৈছে লাইটিং এৰিয়া ইয়াত ফটো শ্বুটৰ কাৰণে ভাল বঢ়িয়া আৰু সকলোৱে ইয়াতে ফটো উঠি দি আছে চাওক ধুনীয়া লাগিছে এইখিনি আৰু তাৰ পাৰতে আছে মণিৰাম ট্ৰেড চেণ্টাৰৰ এইখিনি হৈছে বাহিৰৰ এৰিয়া তো আপোনালোকক লিঅ' এক্সপো দেখালোঁ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পৰা তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছিল লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব